চিলাপথাৰত বিনামূলীয়া কিডনী আৰু ইউৰোলজি বিষয়ক চিকিৎসা শিবিৰ। চিলাপথাৰ স্বেচ্ছাসেৱী সন্থা সাৰথী আৰু প্ৰয়াত ধেমাজি বুক ডিপুৰ উদ্যোগত আজি কিডনী আৰু ইউৰোলজি বিষয়ক চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। অনুষ্ঠানত ৫ শতাধিক লোকৰ বিনামূলীয়াকৈ কিডনী আৰু ইউৰোলজি বিষয়ক চিকিৎসা আৰু স্বাস্থ্য সজাগতা সভা আয়োজন কৰা হয়। চিলাপথাৰ প্ৰবীণ ক্ৰীড়া সন্থা প্ৰাংগণত অনুষ্ঠিত কৰা হয় এই চিকিৎসা শিবিৰ। গুৱাহাটীৰ আৰু ডিব্ৰুগড় মেডিকেলৰ পৰা অহা চিকিৎসক ডাক্তৰ অৰূপ কুমাৰ নাথ, ডক্টৰ দেৱজিৎ বৈশ্য, অনুপ দত্ত বৰুৱা আৰু মিতুল বৈশ্যৰ নেতৃত্বত চিকিৎসা শিবিৰ অনুষ্ঠানত উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। উক্ত চিকিৎসা শিবিৰৰ জৰিয়তে অঞ্চলটোৰ ৫ শতাধিক লোকে বিনামূলীয়াকৈ চিকিৎসা কৰিবলৈ অংশগ্ৰহণ কৰে। কাৰ্যসূচীত বিধায়ক পেগুৱে অনুষ্ঠানৰ দুৱাৰ মুকলি কৰে। বেমাৰটো আজিকালি অলপ বেছি হৈছে কিডনীৰ আৰু এক প্ৰকাৰ আমি তাতে কিতাপত পঢ়াৰ আগতে আপোনালোকৰ টিমটোৰ কাৰণে ৰখি থাকোঁতে ফেচবুকতে হওক, আপোনাৰ বৈদ্যুতিক মাধ্যমতে হওক, আমি বিভিন্ন সময়ত দেখি আহিছোঁ যে অভাৱত অসহায় লোকসকলে চিকিৎসাৰ পৰা বঞ্চিত থাকি ঘৰতে ছটপটাই মৃত্যুমুখত পৰি থকা আমি লক্ষ্য কৰি আহিছোঁ। সেয়ে আমি ESKF, AKUD আৰু সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আজি আমি 31 জানুৱাৰী 2021 তাৰিখে চিলাপথাৰ প্ৰবীণ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আমি গুৱাহাটীৰ পৰা অহা আপোনাৰ কিডনী আৰু ইউৰোলজি স্পেচিয়েলিষ্ট ডক্টৰ অৰূপ কুমাৰ নাথৰ নেতৃত্বত, তেওঁলোকৰ নেতৃত্বত 5জনীয়া দল এটা আহিছে আৰু তেওঁৰ লগত ষ্টাফ আছে আপোনাৰ 17জন আৰু লগত চিলাপথাৰ চিলাপথাৰ দুগৰাকী নাৰ্ছ আমি লৈছোঁ। আৰু আজিহে আৰু বহুত কেইগৰাকী ইউৰোলজি বিশেষজ্ঞ আৰু ডক্টৰ আৰু বিষয়ববীয়া আমি যেতিয়া এই টিম AKUD আৰম্ভ কৰিছিলোঁ তেতিয়া দেখা পাইছিলোঁ যে আমাৰ সচেতনতাৰ অভাৱৰ কাৰণে আমাৰ ৰোগীসকল বাহিৰত গৈ হাবুডুবু খাব লগা হয় আৰু তেওঁলোকে সততে ভাবে যে এনেধৰণৰ কিডনীৰ পাথৰ, কিডনীৰ কেঞ্চাৰ বা কিডনী বিকল হোৱা যিটো সমস্যা আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে, এই ধৰণৰ ৰোগসকলৰ লগত ৰোগৰ চিকিৎসা খৰচ যথেষ্ট বেছি বা চিকিৎসক একদম তাকৰ হোৱাৰ কাৰণে তেওঁলোকক লগ পাবলৈ অসুবিধা। তো বিভিন্ন ৰোগী আমাৰ হয়তো অসমৰ বাহিৰত গৈ বহুত টকা পইচা খৰচ কৰে, হাবুডুবু খায়। যেতিয়া গুৱাহাটীত আৰম্ভ কৰিলোঁ আমাৰ চেণ্টাৰটো, তেতিয়া আমি মনস্থ কৰিলোঁ যে আমি বিভিন্ন পিছপৰা অঞ্চলত যাম, ৰোগীসকলক চাম আৰু তেওঁলোকক আমি স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা আজিৰ তাৰিখত এই বিনামূলীয়া শিবিৰটি পাতিম বুলি যি মনস্থ কৰিছিলোঁ, সেই দিনটো আজি আহি পৰিল। আৰু আমাৰ ইতিমধ্যে বিধায়ক ডাঙৰীয়াই মুকলি কৰিলে, মঞ্চ মুকলি কৰিলে আৰু লগতে অৰূপ কুমাৰ নাথৰ লগত যিসকল তেওঁৰ টীম আহিছে তেওঁলোকেও চাগে সাফল্যমণ্ডিত কৰি তুলিব, তাকে আশা কৰি আজিৰ দিনটোলৈ অপেক্ষা কৰি আছে। তেওঁলোকে 200 পেচেণ্ট পাইছেহি আৰু আহিবলগীয়া আছে, হয়তো 400 হৈ যাবগৈ পাৰে। NGO ইনিচিয়েটিভত গুৱাহাটীৰ পৰা আমাৰ ইউৰোলজি আমাৰ স্পেচিয়েলিষ্ট ডক্টৰ এটা টীম আহিছে ইয়াত বিনামূলীয়া এটা স্বাস্থ্য শিবিৰৰ কাৰণে। আৰু আমি আশা ৰাখিছোঁ এই স্বাস্থ্য শিবিৰে ইয়াতে ইউৰোলজি কিডনী ৰিলেটেড যিখিনি ডিজিজ আছে বা বেমাৰ আছে তাৰ এটা এৱাৰনেছ ডেভেলপ কৰিব আৰু কেনেকৈ আগবাঢ়ি যাব লাগে তাৰ এটা সৰুকৈ হ'লেও এটা প্ৰচেষ্টা চলাইছে। আৰু তাৰ কাৰণে মই আমাৰ স্বাস্থ্য শিবিৰটো আয়োজন কৰা সাৰথী NGO গ্ৰুপক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ গুৱাহাটীৰ পৰা ইমান কষ্টকৈ আপোনাৰ যি আমাৰ 5জন ডক্টৰ টীম আহিছে, এখেতসকলক আমাৰ ডক্টৰ নাথ আৰু এখেতসকলৰ টীম এনেকুৱা এটা হিউমেন প্ৰচেষ্টা, মানৱীয় প্ৰচেষ্টা এটা লোৱাৰ কাৰণে এখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এনে প্ৰচেষ্টাই, মই ভাবোঁ যে এই ডিজিজ ৰিলেটেড আজিকালি যিটো লাইফষ্টাইল ডিজিজ আৰু এনেকুৱা বেমাৰ আজাৰ কিডনী ৰিলেটেড, ইউৰোলজি ৰিলেটেড যিখিনি ডিজিজ আছে সজাগতা সৃষ্টি কৰি সঠিকভাৱে ট্ৰিটমেণ্ট কৰাত জনগণক সহায় কৰিব। থেংক ইউ। চিলাপথাৰৰ পৰা আয়ুষ চেত্ৰীৰ ৰিপৰ্ট, টাইম লাইভ আছাম।